মই ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলো অসমবাসী ৰাইজক গুড মৰ্ণিং জনাইছোঁ ৰাতিপুৱাই। আজি মই আপোনালোকক কেইটামান টিপছ দিম। আপোনালোকৰ মাচুল কেনেকৈ আহিব, আপুনি জানো সুস্থ শৰীৰ কেনেকৈ বনাব। চাওক আপোনালোকে। এতিয়া মই আহিছোঁ 10 কিলোমিটাৰ ৰানিং কৰি, সম্পূৰ্ণ 10 কিলোমিটাৰ ৰানিং কৰিলোঁ। এতিয়া আপোনালোকক 5-6টা মই টিপছ দিম। চাই থাকক কেনেকুৱা পানী হৈ গ'ল। চাওক পানী হৈ গ'ল। আপোনালোকে 1 নম্বৰ আপোনাৰ মাচুল কেনেকৈ আহিব চাওক। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 আপোনালোকে পৰিমাণ চেক কৰক। তাৰ 2 নম্বৰটো এক্সাৰচাইজটো আপোনালোকক দুটা ব্লগ এটা আপোনালোকৰ ঘৰত সকলোৰে ঘৰত এনেকুৱা এটা থাকি বাৰু। 1 2 3 4 5 6 1 2 3 4 5 6 3 নম্বৰ এক্সাৰচাইজটো আপোনালোকক দেখাম মই। 1 2 1 2 1 2 1 2 1 2 1 2 4 নম্বৰ এক্সাৰচাইজটো চাওক। ভৰিখন মেলি দিব লাগিব বাৰু। 1 2 1 2 1 2 1 2 1 2 5 নম্বৰ এক্সাৰচাইজ চাওক আপোনালোকে। 5 নম্বৰ এক্সাৰচাইজ চাওক। ভৰিখন অলপ আপোনালোকে মেলি দিব লাগিব, হাত দুখন এনেকুৱা কৰিব লাগিব। চাওক 1 2 1 2 1 2 1 2 1 2 1 2 এতিয়া আপোনালোকক 6 নম্বৰ এক্সাৰচাইজটো দেখাম। 6 নম্বৰ এক্সাৰচাইজটো চাওক আপোনালোকে। যেতিয়া আপোনালোকৰ সম্পূৰ্ণ হৈ যাব তেতিয়া 6 নম্বৰ এক্সাৰচাইজ চাওক। চাওক দুখনতে ল'ব লাগিব। 1 2 1 2 1 2 1 2 1 2 1 2 হৈ গ'ল। এবার 7 নম্বৰ এক্সাৰচাইজ চাওক। ভৰিখন মেলি দিব লাগিব বাৰু। চাওক 1 2 1 2 1 2 1 2 1 2 1 2 হৈ গ'ল। 8 নম্বৰ এক্সাৰচাইজ চাওক। পেচাবটো মাৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13
দিছোঁ, আপোনালোকে পৰিমাণ যে কৰক। ফিংনেছটো আপোনালোকক লগাবলৈ চেষ্টা কৰিম। চাওক আপোনালোকে ভাল পালে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, তেতিয়াহে আপোনালোকক মই নতুন নতুন ভিডিঅ' দিব পাৰিম। চাওক ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। আপোনাক নতুন নতুন মই এক্সাৰচাইজৰ বিষয়ে দিবলৈ চেষ্টা কৰিম আৰু দি থাকিম। ভিডিঅ'টো এনামতে সামৰি মাৰিম। জয় অসম।